তো হাই গাইজ, ওয়েলকাম টু মাই ইউটিউব চেনেল সৌৰভ ব্লগ। আজি মই এটা ভিডিঅ'টো বনাম কুকুৰৰ ওপৰত। মোৰ মানে এটা লগৰ এটা আছে, মানে সিয়াৰ কুকুৰটো মানে সেই কুকুৰটোৰ মানে ওপৰত ভিডিঅ' বনাব দিলে। কুকুৰটো সৰু আছিল, আপোনালোকক মই এটা মানে ভিডিঅ' দেখুৱাম। ভিডিঅ'টোত দেখাব মানে কুকুৰটো বহুত সৰু আছিল, এতিয়া কুকুৰটো অলপ ডাঙৰ হৈছে। তো সি মানে ভিডিঅ'টো বনাব দিলে কুকুৰৰ ওপৰত। তো মই ভিডিঅ'টো বনাব যাম কুকুৰটোৰ নাম হ'ল ৰাজু। আপোনালোকে চাই থাকক ভিডিঅ'টো। এতিয়া মানে ভিডিঅ'টো বনাব যাই আছোঁ। মোৰ লগটোৰ ঘৰত মানে প্ৰকাশ। গেটখন খোলো। এইখন আমাৰ গেট। তো বলক গেটখন জপাই দিওঁ। চাইকেলত উঠি ৰেডি, মই ভিডিঅ'টো বনাব যাব। বলক। ইয়াত প্ৰকাশ ৰাস্তা খুবেই বেয়া, মানে ৰাস্তাটো প্ৰকাশ ৰাস্তা বোলো, ৰাস্তাটো খুবেই বেয়া। চাওক আপোনালোকে ৰাজু 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 চাওক, ডাঙৰ হৈ গ'ল পুৰা। কি হ'ল? কুৰ 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 কুৰ।